স্যার বৈদ্য কারণ দিল একদম একদম তাকে গেলি দিয়েছি কি করছা তো সেইকাৰণে তোক লাগে মোক টিকাকৰণ কৰিব নোৱাৰিলো নহয় এইটো একো কথা নাই এটো কাণ্ড জ্ঞান নাই এই লকডাউনৰ সময়তে এটো বাহিৰত ইনকে ওলাই থাকে একদম কি মানুহ লগ পাইছিলো স্যার এতে বাইক চাইকো আহিব যেন লাগছি প্লেসটো এতে ভাল হ'ব নেকি কৰিব পৰা যায় এতে চাং দেচোন এই তোৰ হেতো মৰি আৰু জিতো এইটো আৰু মোৰ মেইন বস্তু হা এইটো মোৰ মেইন বস্তু তো বাজো আল্লাহ বাজাব লাগিব বাজো এইটো নহ'লে মুছলমান মানুহ স্যার তো মই ডিউটি যাওঁতে লৈয়ে যাওঁ আপুনি জানে গান এটা গাব লাগিব আপুনি মই গান চান গাব নাজানো একো নহয় নহ'লে ময়ে গাম গাঁও তই গাঁও কোনটো গাম গাঁও ও বাপু ৰচনা এটা যে গীত অলছি 10 টাকাৰ দছানা এই দছানা নহয় ৰচানা 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 এই ৰচানাটো নহয় 10 টাকাত ৰচানা 10 টাকাত ৰচনা এই হ'বই বন্ধ কৰ এইটো বন্ধ কৰ বন্ধ কৰ নো বন্ধ কৰ মা একো নহয় ৰ এটা ডিউটি কৰ বন্ধ কৰবা দিছ না বন্ধ কৰ সাৰৰ ওচৰকে নাই কৰা কথা একদম মই একদম নাহো এই খন্নেৰে ক'ত বাজি থাকবি এতে ডিউটিৰ সময়ত এতে মাখা নহয় বন্ধ কৰ দে কৈছো দে চাই এটা কথা নহয় ইনকে মই সদায় সদায় আহিব লাগিব নোৱাৰো কিয়া ইনকে বাইকত আহিব নোৱাৰো কিয়া নৰা বুলেৰো লাগে আমাক নাই বেটা বলেৰো লাগে চবেছো বুলেৰো দেই ময়ে চাই ভাবা নাই ইমান দিনে আপোনাৰ কেদিতে নাই কেদিতত ধৰি কথা নকবি হে কিয় নকম লাজ পা কলি কেদিতত ধৰি কথা কবা আহিছি এই গাড়ী আহিছি না চাও চাং ৰ আহিব দে চাওচোন ভালকে চাও স্যার একেদিন কিমান কোবালো ইমান মাহা টিকাকৰণ কৰি দিলো কিন্তু কি হল কাৰো লাজ নাই তাৰমানে একো লাজ নাই তো হয়ো নাই নেকি আমি ইমান কৰোণাৰ ভয়ত ডিউটি কৰি আছো হা তথাপি হে তোৰ মানে আমি কিমান ৰিক্সত আহিছো আমি স্যার হয়নে নাই হেতলে মই বুঝবা লাগে কথা মাখা স্যার সাদা আছে সাদা খাই বেটা লাজ নাপা তো সাদা মাস্ক মাৰ ক'ত মাস্ক মাৰ ওরা মাছ মারিন স্যার মার ডিস্টেন্স মাৰ সোশ্যাল ডিস্টেন্স আপুনিও মারো মাৰো দে মাৰো তো মাৰ মই মাৰো ৰ স্যার মোৰ বহুত দুখ হৈছে টেনচনো হৈছে স্যার কিয়া কি কবি স্যার ইমান বছৰৰ মূৰত কিবা কৰি বিয়াখান পাতিম বুলি এবাৰ আশা কৰিছিলো কোনে আহিল নহয় ডাল কৰোনা ভাইৰাছ ডাল লকডাউন ডাল সেইকাৰণে বস্তু মাহ পিছাব লগা হ'ল হয় নাই এতিয়া কি হৈছে না কইনা যোনটো মই চাইছিলো কইনা বুলিয়ে ক'লো দেচোন কইনা যিহেতু হ'ব তাই এতিয়া কথা কৈ আছে যে তাই বোলে মোৰ তাকে নাহিলি তাৰমানে তাই মৰি যাব তাই বোলে কোনোবা বেলেগৰ লগত পলাই যাব হয় নাই এতিয়া মই কিয় পলাই পাতিম দস্তুৰ মত বিয়া পাতিম ন তই চিন্তা নকৰবি তই যদি ৰাখবা নৰা মই ৰাখি স্যার গাড়ী চাও গাড়ী চাব লাগে এ পাতলা হয় গাড়ী চাও কিয়া ও গাড়ী চাও মেইনটেইন কৰছা পাতলা হৈ দা ওকে পাতলা হৈ দা 2 মিটাৰ দূৰত থাক হছি না একদম হছি হছি দে গাড়ী চাও কাপোৰটো মালাইছি এই নকবি ঐ মা সৰি কামত মাছ ক'ত মাছ নাই স্যার আমার পুকুরি নাই এই পুখুৰী মাছৰ কথা কোৱা নাই এ বেটি এই মুখত মাৰা মাছৰ কথা কৈছো স্যার মোর বেগটি আছে মারিলো এ বিনা নাই কি বিনা নাই এটো বেগত লবা দিছি হ্যাঁ কি বিনা নাই মাৰ কোনে মাছ নহয় স্যার মোর লিপস্টিক খিনি বেয়া হব বুলি কি হল ঠিক আছে মারি আছো মানুহে মৰব লাগছি কৰোনাৰ ভয়ত তাই মৰব লাগছি লিপষ্টিকত চিন্তা মাৰিল কি হল কো ক'ত যা স্যার মানে মই এজনী বিউটিশিয়ান হয় নহয় মোর বহুত পার্সোনাল কাস্টমার আছে হয় নেকি মানে 5 দিনৰ মূৰে নগলে যে সিহঁতৰ দাড়ি বিলাক ইমান দীঘল হয় নহয় মানে পিছলে দাড়িও গজে দাড়ি স্যার জি লকডাউনৰ পৰিস্থিতি নহয় গজে আপোনাৰ এটা আমি কি কৰি আছো স্যার তেনেকে কিয় কয় আপোনাৰ ওয়াইফৰ যদি লাগে মই যাম দিয়ক ই কি কয় বেটি এটা আমি এটা রোড বটা সব এটা হেৰি কৰি কিনে যাতে দিউ স্যার আপুনি পৰে হেই ক'ব নালাগে মই নহয় এটা মানে কি মই এটা কথা আছে পাতলা হৈ গো বাইদেউ
ভণ্টি হেৰি মোৰ তাৰমানে কি বিয়া পাতিবা ওলছিলো আৰু মোৰ কইনাটোৰ মেকআপ কৰি দিবা লাগে পইচাটো কিমান লয় এটা ক'ত ছাৰ হৈ যাব এটা ডিউটি চলি আছে নাই এটা আপুনি লগতহে ছাৰ হৈ যাব কওকচোন আপুনি আপোনাৰ কণ্টেক্ট নম্বৰটো কি হয় কি আপুনি কি জানিব মোৰ বিজুনতে বিয়া কৰাব আলছো মস্ত কলা তাৰমানে কি বগা কৰিব লাগিব মেকআপ চেকআপ ভণ্টি হয় এই এমাউণ্টটো এনে কি ছাৰ এমাউণ্টটো এনে কিমান হ'ব ছাৰ হ'ব দিয়ক আপুনি আৰু মোক এমাউণ্ট দিব নালাগে নহয় হয় নেকি এতিয়া মই কি কৰিম ছাৰ যাবা দে নেকি যাবা দে যাবা দে আপিতো ভাল ঘৰত যাবা দি ছাৰ শুনকচোন আপুনি কিয় ইমান হাল্লা কৰি আছে আপোনাৰ কি ৱাইফৰ দাড়ি গজা নাই নেকি মোৰ দাড়ি গজে বিয়া পাতবাও লাগব ঘৰত যা এটা দাঁত চালে খাই থাকবা নালগে এ ভণ্টি যা ঘৰত যা। বেয়া কথা এই লগ যা এ মাইতো যা ঘৰত যা আপোনাৰ ৱাইফৰ দাড়ি গজিলে ঘৰত যা নালগে ঘৰত ভণ্টি এটা আমি মৰবা লাগছো কৰোণাৰ ভয়ত তই মৰবা লাগছা দে সৈন্যাৰাক ঠগ কৰা হা লকডাউন আৰু কেইদিন আছে 10 দিন আছে আৰু এতে লকডাউন শেষ হোৱাৰ পিছত আৰু কৰোণাত কিমান জলচা দে আপুনি বিয়া পাতবা নোৱাৰিব জলচা গাড়ী চাওক গাড়ী চাব লাগিব গাড়ী চাওক মৰলো আজি গাড়ীখনো যাব ছাৰ মাল খাবা কাগজ ছাৰ মেডিকেলত যাব ওলছিলো ছাৰ মেডিকেলত যা কি হৈছি তোৰ আগেনি ছাৰ আগে নি পইচাং মেডিকেলৰ সেখান কাগজ আছে উলিয়াও মেডিকেলৰ কাগজ খান উলিয়াও আছে মই পঢ়িম ন ছাৰ আপুনি ইংলিছ নাজানে চশমাযোৰ নাললো নহয় ছাৰ Oh no! কি লেখাই আছে নামটো কি লাগছিল হৰেশ্বৰী নাইভাতে নাজানা মুৎসাক পানেশ্বৰী ছাৰ পানেশ্বৰী এইচ নেকি এইটো এইচ ছাৰ হৰেশ্বৰী নাই ছাৰ এই চশমাটো নানো নহয় ছাৰ সেইকাৰণে অলপ প্ৰব্লেম কওক যা ছাৰ এটা কাম কৰোঁ নেকি ছাৰ টিকা দাম ছাৰ এই গাড়ী মানুহ চলৈ যাম নেকি ছাৰ চুকি লাৰবা দে ছাৰ আমাক লাৰবা পাৰি নেকি মদ খাবা নাই দেখা মদ খা খৈনাৰে পেক কি কয় সেইটো কি কয় সেইটো প্ৰেছক্ৰিপশ্যন এটা সেকাল লৈ যা কি ভুলতে যাই নেকি বহে দি কিয়া নেকি হৰা না সাদা আছে নেকি অলপ নাই ছাৰ এই অলপমান খাব মন গৈছিল বহুত দিন খাই নাই কিয়া শিখৰ আছে কিয়া টিকাকৰণ বহি থাক নেকি ছাৰ খাবি নেকি অলপমান মই খাম দে নিজে নাখানা খাং বাদ দি অ'কে বুঢ়া চাই দিবি অলপমান হৰকান্ত কি দেখছা হা এই শিখৰ খাব বন্ধ আছে নাই ছাৰ বুজো অকমান বুঢ়া চাই দি কি নদীৰ বলটা দিছে কিবা ডুপ্লিকেট মাল চাই বুলি কৈছি এমাহান আৰু কি মনে মনে কি বস্তু নতুন কি কোম্পানী কি ছচিয়েল ডিষ্টেন্স মেইনটেইন কৰ অলপ দেহে নেকি
হা খাং ছাৰ না বেয়া পাবি এতিয়া লচাৰ কি খাবৰ ৰাখি ৰাখি যা আপুনিও খাওক এটা কথা গম পায় নাই শিখৰ টিকট যে চৰকাৰে বন্ধ কৰিছে গম পায় ছাৰ গম পাওঁ নায়ে মাৰ্কেটত ছাৰ কিবা কৰি দামত হয় নেকি শিখৰ খোৱা মানা কৰিছে চৰকাৰে কিয় শিখৰ খাই আছে কিয় পঢ়িলা নেকি টিকা কাৰণ জানে নেকি ছাৰ খৰা হৈছে আপোনাক ময়ে খোৱা মাৰো ছাৰ আপুনি লোকে মাৰে ছাৰ ঘৰ লৈ যাম নেকি আমি গাড়ী উঠো উঠো ইয়াত গাড়ী উঠো ছাৰ মই ছাৰ যাম ছাৰ মাল্লা কি চাই আছিলি ছাৰ সি মাৰি পেলাই গুচি গ'ল চালা কুত্তা লেক্সিয়া নিয়া পেলে মালা দেখা নাই কি চাই আছিলি ছাৰ দিবানলে এটা কি কৰিব লৈ আছা চিগাৰ ইনি খালা জানছা এতিয়া চুৰ পলাল পুলিচৰ আগতে লাজ হ'ব দে মই মনলো হৈ পৰি কেনে এতিয়া মই জুটিব পৰা নোৱাৰো নতুন কিবা দি গাড়ী চাও গাড়ী চাও এতিয়া হোৱা নাই মৰি হ'লে আমি জুটিব পৰা গাড়ী চাও তই মৰা দুটি মৰ ছাৰ এটা আৰু আহেন পাম হয় না ইয়াক ধৰো নেকি খোজে দিব পৰা নাই তই হৈছে বোধ হয় 40 যে খেলে আহ কৰিব নেকি কি পলাচি কেতিয়াবা ডাল্লা গম পাৱ নাই তই কেতিয়া ইয়াতে বহা ই মৰ্থা গমে পোৱা নাই ক'ত আছে এটা তোৰ কি জেগা এইখিনি হা চিনি পাইছা হা খৰগত তোৰ এই ভাইটি এই চেণ্ডেল খোলাই আছে মাৰি লওক ঠিক আছে ক'ত খালি মালটো ক'ত খালি ঠিক আছে এইবাৰ ক'ত কোনখিনিত ঐ নাই ছাৰ কি মই কিবা এটা বেলেগ কথা কৈছোঁ ছাৰ কিবা বেলেগ মই হা নাই ছাৰ হেৰি এই কি বুলি কয় তই জানানে নাই এই লকডাউনৰ সময়ত যে বাহিৰত যাব নালাগে তোমাৰ কি মাল খাই আছা ইয়াক ঘৰে লওক নেকি ছাৰ যাব লাগ নেকি ছাৰ হা টীকাকৰণ দি খেদে হা দি ছাৰ খেদে মোৰ কয় নেকি ইয়াক কোব মাৰলি যিডাল লাঠি লগ পাইছে আপুনি কিন্তু জীৱনত প্ৰথম মাৰলি নেকি এটো হয় দিওঁ নহ'লে মই ইমান কেইদিন মাৰলো আচলতে মানুহ কাৰোবাৰ বেয়াও লাগে হয় দেচোন কি কৰিবি আৰু উপায়তো নাই অলপতো বুজি পাব লাগে আৰু কি কৰা যায় এতিয়া কি কৰা যায় ছাৰ যাং নেকি বেলাও ডুবুৰিব হ'ল এইটো হয় কিন্তু উপায়তো নাই ডিউটি কৰিবই লাগিব থাকোঁ অলপ পৰ নাই ছাৰ মোৰ ফুলৰ দোকানখন দিব লগা আছে কি ফুলৰ দোকান দা নহ'লে কি কিনে চলিম নহ'লে এই মই এই হোমগাৰ্ডটো কেইটকা পাম মই ভাল এটা হৈছে কেইটকা পাম ৰাতি মই ফুলৰ দোকান দাম আৰু কেতিয়াবা চলে আৰু মাজে মাজে বস্তুটো নহয় না আপুনিতো ডিউটি কৰিব ডিউটি কৰি থাকিব ন আপোনাৰ একো হেৰি চেৰি ৱেবছাইট কথা ক'ব লগা একোৱেই নাই মোৰ জানটোকো ফোন কৰিব লগা আছিল হয় নেকি নহ'লে পলাই যাব তাই আৰু ক'বা কলি মলি ভুট্টো কলি মলি বুলি কৈ কৈছে কি কৈ আছো কলি অলপ আগতে কলি কলি হ'লেও যাম কিবা হ'লেও যাম এটা নাই জানো জলচাটো হেতে লচোন হেতে লো আমাৰ ডিউটি মেইন কি ডিউটি মেইন আমাৰ ডিউটি ডিউটি কৰিলো এতিয়া গধূলি এতিয়া যা হয় নাই এতিয়া যো চাল অলপমান বাজাং নেকি এটা মাথা গৰম কৰবা দেখা নাই মাথা গৰম কৰলাই দেখা নাই ল তোৰ এটা হাল উঠি চলো অপমান নকৰবি ছাৰ এইটো মোৰ একদম পাৰ্টনাৰ বস্তু ছাৰ এই ফুলাই দোকানত যায় বাজে থাকিবি মোৰ বাজাঙে উঠে ঘৰ বুকা ধৰি ন মাথা গৰম হৈ যায় মানে চলে কিবা খালি নেকি ছাৰ 110 টকা হৈছে হ'ব যাওক এটা পাম যো ঠিক আছে যাওক